নমস্কাৰ 2026 আৰু 27 বৰ্ষৰ অসম বাজেট ঘোষণা কৰা হ'ল আৰু এই বাজেটত আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে কি ভাল খবৰ আছে এই ভাল খবৰসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম। যোৱাকালি অসমৰ পবিত্ৰ বিধানসভাৰ মজিয়াত অসমৰ মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱে বিত্তমন্ত্ৰী হিচাপে তেখেতৰ প্ৰথমখন বাজেট উত্থাপন কৰে আৰু এই বাজেটখনে বহুকেইটা দিশ সাঙুৰি লয় যদিও থোৰতে মই মূল যিখিনি ভাল খবৰ আছে সেই ভাল খবৰসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী চাকৰি প্ৰত্যাশীসকলৰ কাৰণে বিৰাট বেছি ভাল খবৰ। অহা 5টা বছৰৰ ভিতৰত ৰাজ্য চৰকাৰে 2 লাখ চাকৰি প্ৰদান কৰিব আৰু যিখিনি খালী পদ আছে সেই খালী পদসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিব। যিসকলে অৰুণোদয় পায় অৰুণোদয় পোৱা মহিলাসকলৰ কাৰণে বিৰাট বেছি ভাল খবৰ। এতিয়া যিমানকে ধনৰাশি পাই আছে এই ধনৰাশি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে প্ৰত্যেকটো বিধানসভা সমষ্টিত 5,000কৈ বেনিফিচিয়াৰী বৃদ্ধি পাব। প্ৰত্যেকটো যিমানখিনি বিধানসভা সমষ্টি আছে প্ৰত্যেকটো সমষ্টিতে 5,000কৈ বেছি বেনিফিচিয়াৰী বৃদ্ধি পাব। শিৱসাগৰবাসী ৰাইজৰ কাৰণে বিৰাট বেছি ভাল খবৰ। শিৱসাগৰ ডিষ্ট্ৰিক্টখনক ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। গতিকে শিৱসাগৰবাসী ৰাইজৰ কাৰণেও এটা বিৰাট বেছি ভাল খবৰ। গহপুৰ আৰু নুমলীগড়বাসী ৰাইজৰ কাৰণেও ভাল খবৰ আছে। যিটো আণ্ডাৰ ৱাটাৰ টানেল প্ৰজেক্ট আছিলে এই টানেল প্ৰজেক্টৰ প্ৰপ'জ কৰা হৈছিলে এই প্ৰজেক্টৰ কাৰণে নিৰ্দিষ্ট ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে। 18,600 কোটি টকা ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে। তলে তলে যিটো ব্ৰহ্মপুত্ৰৰ তলেদি যিটো টানেল বনোৱা হ'ব গতিকে কাম খুব সোনকালে হোৱাৰ সম্ভাৱনা আছে। দৰং ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ। দৰং ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং এখন বনাই লৈ সংযোগ কৰা হ'ব। তাৰপিছত জালুকবাৰীৰ পৰা গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল যিটো এয়াৰপৰ্ট আছে এই এয়াৰপৰ্টলৈকে এটা এলিভেটেড কৰিডৰ বনোৱা হ'ব, অৰ্থাৎ এখন ফ্লাইঅভাৰ বনোৱা হ'ব। এতিয়া যদি আমি জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈ যাওঁতে 30 মিনিট সময় লাগে, এই এলিভেটেড কৰিডৰটো হোৱাৰ পিছত মাত্ৰ আমি 10 মিনিটতে গৈ পাম। কাজিৰঙাৰ ৰাস্তাত এতিয়া থকা ৰাস্তাত যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ কাৰণে এটা এলিভেটেড কৰিডৰ প্ৰস্তাৱ দিয়া হৈছে আৰু তাৰ কাৰণে 5,000 কোটি টকা ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে। আৰু যিসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এই কৰ্মচাৰীসকলৰ কাৰণেও এটা বিৰাট বেছি ভাল খবৰ। এতিয়াৰ পৰা এই কৰ্মচাৰীসকলে পিতৃত্বকালীন ছুটি পাব। আগতে যেনেকে মহিলাসকলে পাইছিল এতিয়াৰ পৰা পুৰুষসকলেও পাব। তেওঁলোকে যদি আবেদন কৰে 14 দিনৰ পিতৃত্বকালীন ছুটি পাব আৰু লগতে দৰমহাৰ কাৰণে যিটো এটা আয়োগ গঠন কৰি দিয়া হৈছে আৰু খুব সোনকালে যিসকল আমাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে বহুকেইটা ভাল খবৰ এই বাজেটখনে লৈ আহিছে। কিন্তু এই বাজেটখনৰ আটাইতকৈ বেছি ভাল লগা খবৰটো হ'ল আমাৰ যিসকল বীৰ পুৰুষ লাচিত বৰফুকন, কুশল কোঁৱৰ এওঁলোকক বিশ্ব দৰবাৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এওঁলোকৰ জীৱনৰ আধাৰত ফিল্ম নিৰ্মাণ কৰা হ'ব। গতিকে বিৰাট বেছি এটা আদৰণীয় পদক্ষেপ। খুব ভাল লাগিব যদি আমাৰ লাচিত বৰফুকন বা কুশল কোঁৱৰক এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত যদি প্ৰতিষ্ঠা কৰিব পৰা হয়। আৰু বেয়া খবৰটো হৈছে যে যিসকলে বহু বিবাহ কৰিছে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব আৰু যিসকলৰ ক্ৰাইম ৰেকৰ্ড আছে ক্ৰাইম ৰেকৰ্ড থকা সকলো কোনো ধৰণৰ চাকৰি নাপাব বুলি এই বাজেটখনতে স্পষ্টভাৱে উল্লেখ কৰা আছে। আৰু এই বাজেটখনে হেল্থ ডিপাৰ্টমেণ্টত, এডুকেশ্যন ডিপাৰ্টমেণ্টত, ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডিপাৰ্টমেণ্টত ক'ত কেনেধৰণে কিমান বিনিয়োগ কৰিছে, কেনেধৰণে কৰিব, যদি সম্পূৰ্ণ তথ্য লাগে, সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মই কমপ্লিট অধ্যয়ন কৰি মেলি এটা সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।